हेलो स्टूडेंट्स मैं तुम्हारे विप्लव दे सर आज क्लास मैं डिस्कस करिम मौलर पारमाणविक संख्या मनत रखार कौशल ट्रिक्स मैं ट्रिक्स शिकाई दिम एटमिक नम्बर ऑफ एलिमेंट्स केनेकुवा तुम्हारे रिमेम्बर करिब पारिबा बा मनत राखिब पारिबा एटु क्लास 9 आरु क्लास 10 स्टूडेंटर बारे बहुत इम्पर्टेन्ट और क्लास 10 बारे इम्पर्टेन्ट कारण क्लास 10 पारमाणविक संख्यार ऊपर 1 থেকে 2 मार्क प्रति बছर जेनारेल साइंसर परीक्षात मेट्रिक परीक्षात आहिबई आहिब एतिया प्रब्लेमটো হৈ যায় যে কোন परमाणुर पारमाणविक संख्या किमान बा कोन मौलर पारमाणविक संख्या किमान और बहुत मौल आछे कारण मनत रखा किछुमान टाइमत टान हो जाए এই কাৰণত মই এটা ট্ৰিক্স ওলালো যেটো তোমালোকৰ ওচৰত মই এতিয়া শেয়াৰ কৰিম যে তোমালোকৰ মৌলৰ পাৰমাণবিক সংখ্যা কোনটোৰ কিমান হয় তোমালোকে মনত ৰাখিব পাৰিবা এতিয়া পাৰমাণবিক সংখ্যা কি হয় মৌলৰ পাৰমাণবিক সংখ্যা হল নিউক্লিয়াছত থকা প্ৰোটনৰ সংখ্যা प्रोटनर संख्या किमानटा प्रोटन आछे एटुई हल मौलर निउक्लियासत किमानटा प्रोटन आछे एटुई हल पारमाणविक संख्या एटुई हल पारमाणविक संख्या ठीक आछे तेनेहले मैं आरम्भ करूँ तुम्हारे एटा गान मनत राखिबा मैं गानटो गाओ अकनमान शुनिलो तुम्हारे तार पिছত मैं आरम्भ करिम हाहिली बेपकाना ऑफलोनिस में ऐसी फसाक लो आपके मैं आपको रिपीट करूं हाहिली बेब काना ऑफलोनिस में ऐसी फसाक लो आपके এই গানটো মনত থাকিবা তেনলে মই আৰম্ভ কৰো কি লিখিলো মই এতিয়া কি কলো মই এটো লিখিম এতিয়া হা আৰম্ভ কৰো হা হি লি बेब काना हाहिली बेब काना हो जाए हाहिली बेब काना ऑफ्लोनिस में ऑफ्लोनिस में ए सी फोसाक्लो फो सा क्लो फोसाक्लो आपके आ पो के पोशाकलो आपके तेनहले मैं गानटो की लिखिलो हाहिली बेब काना ऑफलोनिस में एसी पोशाकलो आपके एतिया प्रतिटोर बाओफाले नम्बर दी दिउ 1 सीरियल नम्बर 2 नम्बर की आछे हि ली 3 नम्बर 4 नम्बर 5 6 7 8 9 जेने स्टूडेंट ताके स्टूडेंट रोल नम्बर दिया হয় নহয় না বাৰু তো তোমালোকে এনে তোমালোকে रोल नम्बर বা সিরিয়াল नम्बर 10 11 12 একলগে সিরিয়ালি দি থাকিবা 13 14 কিমানটা আছে মই চাইলো 15 16 17 18 19 20 20টা দিলো মই এই 20টা শিকিলে তোমালোকৰ হৈ যাব এতিয়া হা মানে কি হয় হা মানে হাইড্রোজেন হি মানে হিলিয়াম লি माने लिथियम हाइड्रोजन हिलियम लिथियम बे माने
বেৰিলিয়াম। ব মানে বৰণ। কা মানে কাৰ্বন। না মানে নাইট্ৰজেন। অ মানে অক্সিজেন। অ কি হ'ব অক্সিজেন। ফ্লুৰিন বা ফ্লৰিন। এফ নিয়ন। এনি। চ মানে ছডিয়াম। ছডিয়ামৰ হয় এনি। লিখি দিওঁ ছডিয়াম। ঠিক আছে। মে মানে মেগনেছিয়াম। এ মানে এলুমিনিয়াম। সি মানে সিলিকন। ফ মানে ফসফরাস। ফসফরাস পি বেকারত দি দিওঁ তোমালোকে পাহৰি যাবা। ফসফরাস পি দিয়া হয় ফসফরাস। ফসফরাস। সালফার। সালফার সহজ কি লিখিব পাৰিবা এছ। ক্ল' মানে ক্লৰিন সহজ। আৰু আ মানে আৰ্গন। আৰু কিমানটা ৰৈ গৈছে দুইটা ৰৈ গৈছে হয়নে। প মানে কি হয় প মানে পটেছিয়াম বা পটাছিয়াম। পটাছিয়াম বা পটেছিয়াম। মই এইটো নিদি সংকেতটো লিখি দিওঁ। পটাছিয়াম। কে মানে কেলছিয়াম। ঠিক আছে সাফ কৰি দিওঁ। এইটোকে লিখোঁ পটেছিয়াম বা পটাছিয়াম। পটেছিয়াম হ'ল তোমালোকৰ এই 20টা হৈ গ'ল। এই যে তোমালোকে বাওঁফালে যে ৰোল নাম্বাৰ বা সিৰিয়েল নাম্বাৰ লিখিলোঁ এইবিলাক কি হ'ব এইবিলাক হ'ব এইবিলাকেই হ'ল পাৰমাণৱিক বা এটমিক পাৰমাণৱিক সংখ্যা বা কি হ'ব পাৰা এটমিক নাম্বাৰ। পাৰমাণৱিক সংখ্যা বা এটমিক নাম্বাৰ। ইংৰাজীত মই কওঁ এটমিক নাম্বাৰ। ঠিক আছে। আৰু এইবিলাক কি হ'ল পৰমাণুৰ নাম বা চিহ্ন। পৰমাণুৰ চিহ্ন। তেনেহ'লে সহজ উপায়ত কি কৰিব পাৰিবা তোমালোকে নামবিলাক শিকিব পাৰিবা। কি হ'ল হাহিলি বেবকানা অফলনিস মে এসি ফসাকলো আপকে হ'লে তোমালোকে এটমিক নাম্বাৰ আৰু চিহ্নবিলাক শিকিব পাৰিবা। ঠিক আছে আশা ৰাখিলোঁ তোমালোকে বুজি পাইছা। হাহিলি বেবকানা এইবিলাক নাম অফলনিস মে এসি ফসাকলো আপকে। কি কৰিবা তোমালোকে মই আকৌ অকণমান কৈ দিওঁ। হাহিলি बेबकाना ऑफ्लोनिस में एसी फसाकलो आपके হৈ গ'ল। আৰু এইবোৰ সিৰিয়েল নাম্বাৰ যে এইবিলাক হৈ যাব পাৰমাণৱিক সংখ্যা। এতিয়া মই তোমালোকে অকণমান এইটো তেনেহ'লে কি শিকিলোঁ হাহিলি বেবকানা অফলনিস মে এসি ফসাকলো আপকে। আৰু তাৰপৰা নাম্বাৰ দি দিম 1 2 3 4 5 যে নাম্বাৰ দি আছো মই এইবিলাক হ'ব পাৰমাণৱিক সংখ্যা। কিমানটা আছে ইয়াত 20টা আছে। এইবিলাক যে মই দি আছো মই এইবিলাক হ'ব পাৰমাণৱিক সংখ্যা। তেনেহ'লে কিমানটা পালো 20টা পালো। 18 19 20 ঠিক আছে।
হাঁহিলি বেপকানা অফলানিছ মে এছি ফসাকলে ওকে 20টা মই এনে কৰি ভাগ কৰিলে 20টা পালো ওপৰত যেটো নাম্বাৰ আছে এটো কি হয় এইবিলাক হল পাৰমাণবিক সংখ্যা আৰু তলত কি দি দিলো মই প্ৰতিটো মৌলৰ নামৰ প্ৰথম ওয়ার্ড বা আখৰটো দি দিলো মই মুখস্থ কৰিবৰ বাবে সহজ হ'ব পাৰমাণবিক সংখ্যা আৰু চিহ্ন বা নামৰ প্ৰথম আখৰটো দি দিলো হা হাইড্ৰোজেন হি মানে হিলিয়াম মানে এতিয়া 20 নহয় তোমালোকৰ মন যাব পাৰে যে মই সা 20 নহয় মই আৰু অকণমান বেছি শিকিম আৰু বেছি শিকিব পাৰিম মই 9 ৰ বাবে ইমানখিনি হ'ব 9 ৰ বাবে 18 টাই আছে তোমালোকৰ কোৰ্সত 18 শিকিলে হ'ব 10 ৰ বাবে তোমালোক অকণমান বেছি শিকিলেও বেয়া নহয় তোমালোকৰ এটো এডভান্টেজই হ'ব এতিয়া 20 পিছত আৰু মই 11টা ইয়াত এড কৰিলো কি দিলো নাম ইয়াত স্কেটা ভেক্ৰমে আই কনি কজিগা তেনে এটো কি হয় স্কেটা হ'ব স্কেন্ডিয়াম টা মানে টাইটানিয়াম ভেনেডিয়াম ভি ক্ৰোমিয়াম সিআর ম্যাঙ্গানিজ এমএন আয়রন মনত ৰাখিব সদায় আই নহয় এফই সিও কো বেলেগ দিলো কো দিলো কাৰণ এটো কোবাল্ট সিও নিকেল এনআই আকো কো অকলে যেটো কো হ'ব এটো হ'ব কপাৰ সিইউ মনত ৰাখিবা কপাৰ সিইউ জেডেন জিংক গা মানে গেলিয়াম তেনেহলে এইবিলাকৰ সিরিয়াল নাম্বার দি দিও 20 হল এটো 21 22 23 24 25 এই গুটে আইও দিম 26 27 28 29 30 31 তেনেহলে এনেদৰে তোমালোকে কিমানটা শিকিব পাৰিবা কন্টিনিউয়াস ইয়াৰ পিছত এড হৈ 31 চিহ্ন বা সংকেতৰ নাম প্ৰথম আখৰ আৰু তাৰ পাৰমাণবিক সংখ্যা তোমালোকে এনেদৰে মুখস্থ কৰিব পাৰিবা তেনেহলে লাষ্ট মই কৈ যাম এবাৰ হাইলি বেপকানা অফলানিছ মে এসি ফসাকলো आपके স্কেটা ভেক্ৰমে আই কনি কজিগা আশা ৰাখিলো তোমালোকে ভিডিওটো বুজি পাইছা আৰু তোমালোকে এটো বহুত সহায় হ'ব মৌলৰ নাম আৰু লগত তাৰ পাৰমাণবিক সংখ্যা কোনটো কি হয় তোমালোকে এটো মুখস্থ বা শিকিবৰ বাবে সহায় হ'ব আৰু এটো তোমালোকে মেট্ৰিক পৰীক্ষাত 1 to 2 মাৰ্কস আহিব মই এটো গ্যাৰান্টি দিব পাৰিম এটো এই কাৰণ বহুত ইম্পৰ্টেন্ট ভাল লাগিলে লাইক শেয়াৰ কৰিবা আৰু ভিডিওটো মই এতিয়া ইয়াত হেড কৰিলো থ্যাংক ইউ বাই